বন্ধুসকল স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেল নলেজ টিভি অসমলৈ। বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পূব এছিয়াত অৱস্থিত মংগোলিয়া দেশৰ বিষয়ে। আৰু এয়াই নহয়, ইয়াৰ উপৰিও আমি আলোচনা কৰিম মংগোলিয়া দেশৰ লগত জড়িত কিছুমান এমেজিং ফেক্টৰ বিষয়ে। আৰু কেনেকৈ মংগোলিয়া দেশলৈ সহজে যাব পাৰি এই সকলো আজি এই ভিডিঅ'টোত কম। আৰু এই দেশখনৰ বিষয়ে জনাৰ আগতে আমাৰ এই চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এই মংগোলিয়া দেশৰ অৰ্থ হৈছে দ্য লেণ্ড অফ মংগল। এই দেশখন কাজাখস্তানৰ পিছত দ্বিতীয় বৃহত্তম লেণ্ড লক কাণ্ট্ৰি হিচাপে জনা যায়। এই দেশখনৰ উত্তৰ ফালে ৰাছিয়া আৰু দক্ষিণ ফালে চাইনা অৱস্থিত আৰু ইয়াৰ মাজতে আছে এই মংগোলিয়া দেশখন। 3.3 মিলিয়ন জনসংখ্যাৰে এই দেশখন পৃথিৱীৰ ভিতৰত 134 নম্বৰত আছে। উলান বাটৰ চহৰখন দেশখনৰ ৰাজধানী হোৱাৰ লগতে এই চহৰখন সকলোতকৈ ডাঙৰ চহৰৰ ভিতৰত এখন বুলি ধৰা হয়। আৰু পৃথিৱীৰ ভিতৰত ইয়াক এখন ঠাণ্ডা চহৰ হিচাপে জনা যায়, কিয়নো ইয়াত ইমানেই ঠাণ্ডা যে আইচক্ৰীম ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ নকৰাকৈ বাহিৰত থৈ দিব পাৰি। আৰু এটা মজাৰ কথা যে আইচক্ৰীম পোনপ্ৰথমে এইখন মংগোলিয়া দেশতে আৱিষ্কাৰ কৰা হৈছিল। আৰু এই উলান বাটৰ চহৰখনত দেশখনৰ প্ৰায় 45% মানুহ বাস কৰে। মংগোলিয়া এখন এনেকুৱা দেশ য'ত মানুহৰ সলনি ঘোঁৰাৰ জনসংখ্যা বেছি। মানুহতকৈ 13 গুণেই ঘোঁৰাৰ জনসংখ্যা বেছি। মংগোলিয়াত 19 বছৰ বয়সতে ছোৱালীৰ বিয়া পাতি দিয়া হয়। আৰু বিয়াত কইনা আনিবলৈ গ'লে দুটা ঘোঁৰা লৈ যোৱা হয়, এটাত কইনা বহিবলৈ আৰু আনটোত দৰা বহিবলৈ। আৰু ইয়াত যিজনী মহিলাৰ 5ৰ পৰা 6জনীলৈ সন্তান থাকে তেওঁক সন্মান অথবা পুৰস্কৃত কৰা হয়। কি আচৰিত কথা নহয়নে বন্ধুসকল? আৰু এই দেশখন এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ মৰুভূমি এই দেশখনতেই আছে, যাক আমি গোবি ডেজাৰ্ট নামেৰে জানো। আৰু ইয়াৰ উপৰিও এই মৰুভূমিখন পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম মৰুভূমি হিচাপে জনা যায়। এই দেশখনৰ 53% লোকে বৌদ্ধ ধৰ্ম পালন কৰে আৰু বাকী মানুহবিলাকে কোনো ধৰণৰ ধৰ্ম পালন নকৰে। আৰু মংগোলিয়ান ভাষাটো তাৰ ৰাষ্ট্ৰীয় ভাষা। আৰু এই দেশখন এছিয়াৰ এখন দুখীয়া দেশ হিচাপে জনা যায়, কিন্তু ইয়াৰ শিক্ষাৰ কথা জানিলে আপুনি বহুত আচৰিত হৈ পৰিব। ইয়াৰ শিক্ষাৰ হাৰ হৈছে শতকৰা 98%। আৰু এই শিক্ষাৰ হাৰ অন্য দেশতকৈ বহু গুণেই বেছি। আপোনালোকে হয়তো ইতিমধ্যে ধৰিব পাৰিছে, নহয় জানো? মংগোলিয়ানসকলক পৃথিৱীৰ ভিতৰতে শক্তিশালী বীৰ হিচাপে জনা যায়। মংগোলিয়ান সম্ৰাট চেংগিছ খানক মংগোলিয়াতেই নহয় গোটেই পৃথিৱীতে বীৰ সম্ৰাট হিচাপে জনা যায়। মংগোল সৈনিকসকলক গোটেই পৃথিৱীতে শক্তিশালী আৰু বীৰ সৈনিক হিচাপে জনা যায়, কিয়নো সিহঁত যুদ্ধত ব্যৱহাৰ কৰা ঘোঁৰাৰ শব্দ শুনিলে শত্ৰুপক্ষৰ কঁপনি উঠি যায়। মংগোলিয়ানসকলক সৰুৰ পৰাই ঘোঁৰা আৰু ধেনুৰ তীৰ চলোৱাৰ শিক্ষা দিয়া হয়। এই লোকসকল এই ক্ষেত্ৰত ইমানেই পাৰ্গত যে ঘোঁৰাৰ পিঠিত ওলোটাকৈ বহি সঠিক ঠাইত তীৰ লগাব পাৰে। ইয়াৰ উপৰিও এই দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা নকলে আধৰুৱা হৈ পৰিব। এই দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা। এই দেশখনত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে বহু মানুহ ফুৰিবলৈ আহে। ইয়াতে ফুৰিবলৈ অহা আলহী অতিথিবোৰক ঘোঁৰাৰ গাখীৰ খাব দিয়া হয়। চাংগিছ খান হৈছে এই দেশখনৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু মংগোলিয়াত যাবলৈ হ'লে পোনপ্ৰথমে চাইনা বা ৰাছিয়ালৈ যাব লাগিব আৰু তাৰ পাছত ভিজাৰ জৰিয়তে মংগোলিয়ালৈ যাব পাৰি। বন্ধুসকল,
এয়াই আছিল মংগোলিয়া দেশখনৰ এটি চমু পৰিচয়। আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ যদি অলপ ভাল লাগিছে অথবা কাৰোবাৰ অলপ হ'লেও যদি সহায় হৈছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।